Cholo. Hình pirong ini lang sir. Hình pirong. Oh, potak. Kot kusut. Lagot thong lagi. Channel ini tak tampur lagi. Lapa playing lovely deh nang pusa. Along lipa playing lovely deh nang pula. Nala kamu sah. মুমিন ডাউনে কোৱা নিচিনা কাৰ্বিআংলং যেতিয়া স্থায়ী শান্তি হৈছে, যেতিয়া পিছ হৈছে, সেই পিছ হোৱাৰ লগে লগে এডুকেশ্যনৰ ক্ষেত্ৰ এতিয়া লাহে 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 আগবাঢ়ি আছে। আপোনালোকে চাওক যে এবাৰ কাৰ্বিআংলঙৰ মেট্ৰিক পাৰ্চেণ্টেজ যে কামৰূপৰ নিচিনা যিটো গুৱাহাটী কামৰূপ তাতে টোটেল পাছ কৰিছে পাৰ্চেণ্টেজ 64%। কাৰ্বিআংলঙত টোটেল পাছ কৰিছে 75%। কাৰ্বিআংলঙৰ কাৰ্বিআংলঙৰ ল'ৰা ছোৱালী এবাৰ 75% পাছ কৰিছে, কিন্তু কামৰূপ 74। আমাৰ কামৰূপ কাৰ্বিআংলংকৈ তলত আছে কামৰূপ গুৱাহাটী যিটো চিটি। গতিকে এডুকেশ্যনৰ ক্ষেত্ৰ আমি আগবাঢ়ি গৈ আছে লাহে লাহে। কাৰ্বিআংলঙৰ এডুকেশ্যনৰ ক্ষেত্ৰ আমি আগবাঢ়ি গৈ আছে। আপোনালোকে যিবিলাক ষ্টুডেণ্ট আহিছে, আজি ষ্টুডেণ্ট তেওঁলোকৰ ক্লাছ 1, ক্লাছ 2 বা ক্লাছ 5, 6, 7, 8, 9, 10 ষ্টুডেণ্ট। যে তুমুৰ বিকামে ডক্টৰ, ইঞ্জিনিয়াৰ এণ্ড IAS অফিচাৰ, IPS অফিচাৰ, ACS অফিচাৰ। আজি তোমালোকে ডক্টৰ, আজি ষ্টুডেণ্ট হৈছে, কালি ডক্টৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা, IAS ACS অফিচাৰ হ'বা, IPS অফিচাৰ হ'বা। কাৰ্বিআংলঙত ল'ৰা ছোৱালীৰ কাৰণে আমি এতিয়া মিডিয়েল কলেজ চিট ইয়াত কাৰ্বিআংলঙতে সুবিধা দিয়া হৈছে। আমাৰ কাৰ্বিআংলং অট'নমাছ কাউন্সিলত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত, টিম কাৰ্বিআংলং গঠন কৰাৰ পিছত ইয়াত মিডিয়েল কলেজ আমি ইনগ্ৰেশ্যন কৰিব সক্ষম হৈছে। কাৰ্বিআংলঙত পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ কাৰ্বিআংলঙত নিমন্ত্ৰণ কৰি আনি আমি এগ্ৰিকালচাৰ কলেজ আৰু ভেটেৰিনেৰী কলেজ আমি ইয়াত আধাৰ স্থাপন কৰিছোঁ। যে কেইদিনমানৰ পিছতে ইয়াত টেণ্ডাৰ কৰা হ'ব আৰু ইষ্ট কাৰ্বিআংলঙত ভেটেৰিনেৰী কলেজ হ'ব, ৱেষ্ট কাৰ্বিআংলঙত এগ্ৰিকালচাৰ কলেজ হ'ব। গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ 13 গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ পাইছে। ৱেষ্ট কাৰ্বিআংলঙত আমাৰ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ চিংথম কনষ্টেঞ্চি অভিজিত ক্ৰ সমষ্টিত তাতে গভৰ্ণমেণ্ট ডিগ্ৰী কলেজৰ এতিয়া আধাৰ স্থাপন কৰা হৈ গ'ল। ইয়াত আমি এডুকেশ্যনৰ ছিষ্টেম যাতে ল'ৰা ছোৱালীবিলাকে যাতে কোৱালিটি এডুকেশ্যনৰ অনাৰ ক্ষেত্ৰত আমি প্ৰত্যেক ব্লকত ব্লক ডেভেলপমেণ্ট এডুকেশ্যন চেয়াৰমেন আমি নিযুক্তি কৰা হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়িব ইচ্ছা নকৰা হ'ল, আন্দোলন কৰিবলৈ ভাল পালে, ইলেকশ্যন উঠিব ভাল পালে। ক্লাছ 5, 6ৰ ল'ৰা ছোৱালীবিলাক, 8, 9ৰ ল'ৰা ছোৱালীবিলাক যেতিয়া NOC হৈ পেলাই কাউন্সিলত গ'ল, পঢ়া শুনাৰ কথা এটা চিন্তা কৰিব নোৱাৰিলে, কাৰ্বিআংলঙক আগবঢ়াই নিবলৈ কাৰণে চিন্তা কৰিব নোৱাৰিলে। এতিয়া আমি 2016 চনৰ লাষ্টৰ ফালত ধুনীয়া ধুনীয়া স্কুল হৈছে, হয়নে নহয়? ভাৰত মাতা কি। আজি ইয়াত ইনগ্ৰেল ফাউণ্ডেশ্যন ষ্টোন লেইং চেৰিমনি সৰ্বশিক্ষা অভিযান কাৰ্বিআংলং and West Karbi Anglong district. The chief guest present here
Karbi Anglong Autonomous Council CM, young, active and dynamic leader of Peace District, Honorable Dr. Ram Ranghanji, my colleague in Assam Legislative Assembly, senior leader of Karbi Anglong and Tikku MLA, Honorable Vikas Singh Englandji, my colleague in the Assembly, Honorable MLA, Dorsin Ranghanji, local MSc and the medical EM of Karbi Anglong Autonomous Council, Honorable Sujo Rangfarji, medical EM of Karbi Anglong Autonomous Council, Honorable Richard Togbiji, all Honorable EMs of Karbi Anglong Autonomous Councils, the Secretary and the staff of Karbi Anglong Autonomous Council, board chairmen of Karbi Anglong Autonomous Council, BJP President of Karbi Anglong District, and BJP leaders, ladies and gentlemen. Soboke namaskar jonaisu kadom. গৰম লাগিছে না সেইকাৰণে স্পীচটো একদম ছুটি দীঘল নহয় অন্য দিনাৰ নিচিনা খুব ভাল দিন আজি ইটছ এ ভেৰি বিউটিফুল মৰ্ণিং অন এ বিউটিফুল অকেজন চবৰে মনটো ফূৰ্তি আৰু এটা ভাল দিন অনাৰেবল তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত 2017 চনৰ পৰা যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিল কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট এটাৰ পিছত এটা হৈ গৈছে আজি অকল এডুকেশ্যনৰ ওপৰতে আজি আমাৰ ইয়াত আধাৰশিলা স্থাপন কৰিছে 52 কোটিতকৈও বেছি টকা আৰু মই খুব সৌভাগ্যৱান বুলি ভাবোঁ আই এম ফৰ্চুনেট এনাফ that দুটাকৈ সুভাষ চন্দ্ৰ বোস মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ আজি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছে আৰু দুইটাই 6.8 এটা জৰটকবি খটখটিত আৰু এটা ডলামাৰা আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নীলিপথ আৰু দুটা হায়াৰ ছেকেণ্ডেৰী আপলিফমেণ্ট বিল্ডিং গ্ৰাণ্ট ইমান ধুনীয়া অকেজন আৰু কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙৰ বেলেগ বেলেগ ঠাইত বাকীকেইখন স্কুল আমি চেংচন পাইছোঁ এডুকেশ্যন চিষ্টেমটো যে এডুকেশ্যন ডিপাৰ্টমেণ্টটো আমি ৰিভাইভ কৰি আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়াৰ এটা পোহৰ দিবলৈ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কমিটেড তাক ইয়াৰ পৰা আমি বুজাই দিবলৈ সক্ষম হৈছোঁ আজি খুব সুন্দৰ কথা ইয়াতে স্কুল হ'ব লগতে ষ্টেডিয়াম আছে ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুব ভাল কথা पढ़ो और खेलो खुद को बनाओ और देश को बनाओ खुद आगे बढ़ो और देश को आगे बढ़ाओ कितना सुनहरा मौका है ना नहीं है बच्चों यहाँ स्कूल में जो पढ़ रहा है मैं कुछ दिन पहले यहाँ पे आया था ये पूरा डिस्ट्रिक्ट के स्टूडेंट से भरा पड़ा हुआ है 120 से भी ज़्यादा है किसका घर नहीं है किसका माँ पिताजी नहीं है किसका ये बच्चे यहाँ पे पढ़ रहा है इसको लेके भविष्य में हम लोग को एक सपना देख सकते हैं और ये सपना को साकार करने के लिए सेंट्रल गवर्नमेंट ने नेताजी सुभाष चंद्र बोस मॉडल रेसिडेंशियल स्कूल यहाँ पे सैंक्शन किया आज एक महत्वपूर्ण ओकेजन है यहाँ पे हमारे बच्चों को पढ़ने के लिए मौका मिलेगा पढ़ने के साथ में 12 करोड़ का स्टेडियम भी बन रहा है 6 महीना में कंप्लीट होगा यहाँ पे खेल कूद करने के लिए भी मौका मिलेगा